হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজি লক্ষ্মী পূজা। সকলোলৈ মোৰ ফালৰ পৰা লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ অনলাইন ক্লাছ হৈ থকাৰ কাৰণে মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে এতিয়া মই আপোনালোকক মাজলৈ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাকি জ্বলাবৰ কাৰণে আমি এতিয়া গৈ আছোঁ পথাৰলৈ, আৰু মোৰ লগত গৈছে ভাইটি এটা। ভাইটিটো আগত গৈ আছে। এতিয়া আমি অলপ পিছত গৈ পাম। এইকেইডোখৰলৈ গৈছোঁ, মানে ইয়াত এনেইতো চাকিখন জ্বলাবলৈ কিবা এটা লাগিব, সেইটো কাৰণে ইয়াত চাকিখন থৈ পিনে আমি তাত জ্বলাম। চাই থাকক আপোনালোকে। মোৰ লগতে আপোনালোকৰ এটা সেৱা কৰক। আপোনাৰ লগতে আপোনালোকৰ ঘৰখনলৈ যাতে সুখ সমৃদ্ধিয়ে ভৰি পৰে আৰু ধনে ধানেৰে পৰিপূৰ্ণ হৈ পৰে। এতিয়া আমি চাকি জ্বলাই এটালো, আৰু এতিয়া আৰু ইটো চাইডে পথাৰখন, মানে ইফালে আছে, আলি ইপাৰে আছে, তাত আমি আকৌ তালৈ গৈছোঁ। তাত এতিয়া চাকি জ্বলাবৰ কাৰণে তালৈ গৈছোঁ। বলক বলক আপোনালোকে বলক। গৈ আছোঁ এতিয়া আমি ইখন পথাৰলৈ গৈ আছোঁ, তাত চাকি জ্বলামগৈ। এয়া দেখিছে, এইফালে দেখিছে, তাত পথাৰত চাকি জ্বলোৱা হৈ গৈছে। অলপ দেৰি হৈ গ'ল, কাৰণ লগৰ এটা আহিছিলে, লগৰটোৰ লগত অলপ কথা পাতিলোঁ, সেইটো কাৰণে অলপ দেৰি হৈ গ'ল। আপোনালোকক আগতে দেখাম বুলি ভাবিছিলোঁ, কিন্তু লগৰটো অহাৰ কাৰণে দেৰি হৈ গ'ল। একো নাই, এতিয়া দেখাইছোঁ আপোনালোকক। অলপ দেৰি হৈ গ'ল, ভালকৈ মানে আন্ধাৰ আন্ধাৰ হৈছে, সেইটো কাৰণে ভাল। একো নাই, আপোনালোকে চাওক, আৰু আপোনালোকে মোৰ লগতে আপোনালোকো সেৱা কৰি ল'ব। গৈ আছোঁ এতিয়া পথাৰৰ মাজে মাজে আমি চাকি জ্বলাবৰ কাৰণে। আৰু বেছি নাই, অলপ আছে, পামগৈ। এতিয়া আমি পদূলি মুখত চাকি জ্বলাবলৈ গৈ আছোঁ। মোৰ লগত মা গৈছে, তো আপোনালোকক দেখাই আছোঁ। চাওক, মায়ে পদূলি মুখত চাকি জ্বলাই আছে।
আমি এতিয়া চাকি জ্বলাই আছো চক চাকি জ্বলোৱা হৈ গৈছে ইতিমধ্যে যদি ভিডিঅ চাই ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ আপুনি নতুন কৈছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু আগলৈ যাতে এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকে আৰু মৰম দি যায় সো বাই বাই আজিলৈ